মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 5 মৌলৰ পৰ্যাবৃত্তৰ শ্ৰেণী বিভাজনৰ কিছু ইম্পৰ্টেন্ট কোৱেশ্চন যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে। সো দেৰি নকৰি বলা ভিডিঅ'টো আৰম্ভ কৰো। তো তোমালোকৰ প্ৰথম কোৱেশ্চনটো হৈছে ডবাৰেইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল? 2 নম্বৰ কোৱেশ্চনটো হৈছে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? 3 নম্বৰ কোৱেশ্চনটো হৈছে মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাছনিৰ ভিত্তি কি? 4 নম্বৰ কোৱেশ্চনটো হৈছে হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়? 5 নম্বৰ কোৱেশ্চনটো হৈছে পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে। এইটো হৈছে 16 বৰ্গ আৰু এইবিলাক হৈছে 17 বৰ্গৰ মৌল। তো তোমালোকৰ 16 বৰ্গত B এটা মৌল দিয়া আছে আৰু 17 বৰ্গত A আৰু C মৌল দিয়া আছে। এইকেইটা তোমালোকৰ কোৱেশ্চন হৈছে মৌল A ধাতু নে অধাতু? তাৰ মানে তোমালোকৰ এই 17 বৰ্গত থকা এই মৌলটো ধাতু হ'ব নে অধাতু হ'ব সেইটো ক'ব লাগে। তাৰ পিছত বি নম্বৰটো হৈছে C মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়? তাৰ মানে এই A আৰু C এই দুটা মৌলৰ পৰা কোনটো মৌল বেছি সক্ৰিয়? ইয়াৰ পৰা তোমালোকৰ C মৌলটো এতকৈ কম সক্ৰিয় নে বেছি সক্ৰিয় সেইটো ক'ব লাগিব। তাৰপিছত C নম্বৰ কুৱেশ্যনটো হৈছে C মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? ইয়াতে C মৌলটো যে আছে C মৌলটো বিতকৈ AB মানে 16 বৰ্গৰ মৌলটোতকৈ সৰু হ'ব নে ডাঙৰ হ'ব সেইটো ক'ব লাগে। তাৰপিছত D নম্বৰটো আছে মৌল A কেনে ধৰণৰ আয়ন কেটায়ন বা এনায়ন গঠন কৰিব? তাৰ মানে এই 17 বৰ্গত থকা A মৌলটোৱে কেনে ধৰণৰ আয়ন গঠন কৰিব কেটায়ন নে এনায়ন এইটো লিখিব লাগিব। ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে ভালকে চাবা। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো হৈছে কোনটো মৌলৰ দুয়োটা কক্ষই ইলেক্ট্ৰন পূৰ্ণ? তোমালোকৰ পৰ্যাবৃত্ত তালিকাত থকা কোনটো মৌলৰ দুয়োটা কক্ষই ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে এইটো মৌলটোৰ নাম লিখিব লাগিব। তাৰ পিছত 7 নম্বৰ কুৱেশ্যনটো আছে কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰনেৰে সৈতে 3টা কক্ষ আছে? এই কুৱেশ্যনটো তোমালোকৰ মানে পৰমাণুৰ যোজক কক্ষত থকা 4টা ইলেক্ট্ৰন সৈতে 3টা কক্ষ থকা মৌলটোৰ নাম লিখিব লাগিব। তাৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে এটা মৌলৰ পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2, 8, 1। ইলেক্ট্ৰনৰ বিন্যাসটো তোমালোকে বুজিয়ে পোৱা। ইয়াতে 2, 8 আৰু 1 এইটো ইলেক্ট্ৰনৰ বিন্যাস দিয়া আছে আৰু তোমালোকৰ মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান হ'ব আৰু তোমালোকৰ 2 নম্বৰত দিছে তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সদৃশ্য আছে। বান্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া আছে। তাৰ মানে এইকেইটা মৌল তোমালোকৰ পটাছিয়াম, ক্লৰিন, মেগনেছিয়াম আৰু আৰ্গনৰ এইকেইটা মৌলৰ ভিতৰত কোনটো মৌল ইয়াৰ লগত মিল হ'ব আৰু সেই মৌলটোৰ তোমালোকৰ নাম লিখিব লাগিব। মানে ৰাসায়নিক সদৃশ্যতা এই মৌলকেইটাৰ লগত একে আছে কোনটোৰ? এই মৌলটোৰ যিটোৰ লগত মিল আছে ইয়াতো এটা মৌল আছে যিটো ৰাসায়নিক সদৃশ্যতা ইয়াৰ লগত একে। সো সেই মৌলটোৰ নাম লিখিব লাগিব। সহজ একেবাৰে তোমালোকে অলপ ভাবি চিন্তি চাবা, নোৱাৰিলে কমেণ্ট কৰিবা। সো আজিলৈ ইমানে। তোমালোকৰ যদি এই চেনেলত নতুন হৈ থাকা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে নটিফিকেশ্যন বেল আইকনটো টিপি ৰাখিবা। ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ বন্ধুবোৰকো শ্বেয়াৰ কৰিবা। ধন্যবাদ।